স্বাগতম জনাইছোঁ আকৌ এবাৰ মনোজ ব্লগলৈ। আজি টেটু আঁকিবলৈ যাওঁ। ইয়াত বাহিৰত কেনেকৈ টেটু আঁকে আপোনালোকক দেখাম আজি। মই নাআঁকো, লগৰ এটাক লৈ গৈছোঁ, ইয়ে আঁকিব। মই এইবোৰ ভাল চাল নাপাওঁ টেটু আঁকি, সেইকাৰণে লগৰটোক লৈ গৈ আছোঁ। দোকানত পাই গ'লোঁ আৰু সোমাইছোঁ। 2 মঙলীয়া ওপৰত আছে, উঠি গৈ আছোঁ। কেনেকৈ আঁকে কি কৰে আপোনালোকক নিশ্চয় দেখাম, চাই থাকিব। টেটু দোকানটো চাই লওক, কিমান মজা আছে। হয়, টেটু আঁকিবলগীয়া আছে। পাৰ চৰাই, ইয়াৰ নামে পাৰ চৰাই। ক'ত আঁকিব জানো। টেটু আঁকি কোনে কোনে ভাল পায় কমেণ্টত জনাবচোন। মজা আঁকে। টেটু আঁকিবলগীয়াটো এইটোৱে হয়, এইটো পিকচাৰটোৱে হয়। ফাৰ্ষ্টত ড্ৰয়িং কৰি লৈছে, তাৰপিছত এইটো হাতত লগাই কিনি মাৰিব আৰু ধমধমাই। আপোনালোকে ভিডিঅ'টো চাই থাকক। মই হ'লে বহুত ভয় কৰে এইবোৰ বেজি চেজি ল'বলৈ, ডক্টৰ বেজি ল'বলৈ। মই এইবোৰ নোৱাৰিম চাগে দেই, এইবোৰ চাই কিনিয়ে মোৰ ভয় লাগে। টেটু অঁকাটো দূৰৰে কথা, আৰু সপোনতো নেদেখোঁ। শুৰুৱাত হৈ গ'ল, চাওক আপোনালোক কেনেকৈ সোমাই দিম। এই দেখুওৱা নাই নেকি? এই দেখুওৱা নাই নেকি? এইটো কি কয়, তুম্বু মেৰা। মই হ'লে চাই কিনিয়ে ভয় লাগে। কেনেকৈ সোমাই দিছে চাওক আপুনি। সেইটো কৈছে এই 3 ঘণ্টামান লাগিব। 1000 টকা লৈছে সেইটো, ইমানেই দাম। দোকানটোত যি ষ্টাইলৰ লাগে সেইটোৱে আঁকি দিয়ে, সেইটোৱে ভাল লাগে। অলপ সস্তাও হয়, বেছিও নহয়। চাই লওক টেটুৰ পিকচাৰ। মানুহটো এইটোৱে হয়, কিমান ক'লা মলা চাহ। অলপমান হৈছে আৰু তেনেকৈ বেজিটোৰ পৰা আনিছে। 100ৰ 30% হৈছে। মেচিনটো এইটোৱে হয়। আমাৰ হৈ গ'ল আৰু আধা বাকী আছে। হৈ গ'ল এতিয়া আঁকি, লাষ্ট ফিনিচিং আৰু চাফা তাফা কৰিব আৰু। 1 ঘণ্টামান হৈ গ'ল। ফিনিচিংটো এইটোৱে চাই লওক। পখিলা লাষ্টত আৰু এনেকৈ ক্ৰীম চ্ৰীম লগাই দিছে আৰু ফুলি নোযোৱাৰ নিবু খোৱা এইবোৰ। কেনেকুৱা লাগিছে? বিষালে নেকি? নাই বিষোৱা। এইটো অঁকা হৈ গ'ল, এতিয়া ৰুমলৈ যাওঁ। ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ। ভিডিঅ'কেইটা অলপ শ্বেয়াৰ কৰি দিব প্লিজ। বাই বাই।